Hey guys, welcome to my YouTube channel Baruah Kitchen and Vlogger অন্যদিন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু মোৰ আগৰ ভিডিঅ'টো দেখিছিলে মই ভণ্টিহঁতৰ ঘৰলৈ গৈছিলো কিন্তু মাজতে মই ভিডিঅ'টো অফ কৰি দিলো কাৰণ পাইছিলো ঘৰ আৰু মোৰ অলপো ভাল নালাগিল ভিডিঅ' কৰিবলৈ আৰু দুদিন থাকিলো দুই দিনে মই ভিডিঅ' নবনালো আপোনালোকক নেদেখুৱালো মোৰ ভণ্টিহঁতৰ ঘৰখন আৰু ভণ্টিহঁতৰ ফেমিলি মেম্বাৰ সেইকাৰণে আপোনালোকে বেয়া নাপাব আৰু আগত গলে মই চেষ্টা কৰিম দিবলৈ বাৰু দেখাবলৈ চেষ্টা কৰিম আজি আহি পাইছো ঘৰ দুদিন থাকিলো ভণ্টিহঁতৰ ঘৰত তেও আহিব নিদিয়ে তাই বহুত ৰখাই আছে ৰখালে কি হ'ব আমাৰো এখন ঘৰ আছে আৰু আমি অকলশৰীয়া আপোনালোকে গম পায় আৰু ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহিলো আহি মাহঁতৰ ঘৰত ভাত পানী খালো মাহঁতৰ ঘৰত ভাত পানী খাই আৰাম কৰি 1:30 বাজিছে এতিয়া 1:30 বাজিত ঘৰ পাইছোহি জাষ্ট কাপোৰ পানী সলাই কেমেৰাটো অন কৰি ললো আৰু দুদিনকৈ ভিডিঅ' বনা নাই মোৰ অলপো ভাল লগা নাই আৰু ভিডিঅ' বনাই ভিডিঅ' নবনালে মোৰ মনটো বৰ বেয়া লাগি থাকে সেইকাৰণে কেমেৰাটো অন কৰি ললো এতিয়া আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব মই দেখাবলৈ চেষ্টা কৰিম আৰু আজি গৰমটো বহুত বেছি আছিলে আৰু বাইকত অহা গৰমটো বহুত বেছি লাগি গৈছে ৰ'দটো সেইকাৰণে ভাবিছো এতিয়া এবাৰ শুই লওঁ শুই কৈ আৰাম কৰি লপাই আছো আকৌ চাই থাকিব ভিডিঅ'টো আপোনালোকে শেষলৈ মই দেখুৱাই যাম আপোনালোকক শুই উঠি ধূপ-ধূনা লগাই আজৰি হলো তাকে ভাবিছো পেৰা বনাওঁ বুলি আৰু কেনেদৰে বনাওঁ তাকে অলপ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোককো পেৰা কাৰণে ৰেডি কৰি লৈছো আমুল তাজা গাখীৰ 1 লিটাৰ কেৰাহীটো পাতি দিলো এতিয়া মই গাখীৰ দি দিওঁ কেৰাহী গৰমে হৈছে এতিয়া মই গেছটো কমাই গাখীৰখিনি লৰাই উতলিব দিম নহলে পৰি যাব পাৰে তো গাখীৰখিনি গৰম হৈছে মই এতিয়া ইলাচি পাউডাৰ অকণ দি দিম ইয়াত এতিয়া লৰাই দিম নহলে লাগি ধৰিব তলত আৰু অলপ এনেদৰে উতলাৰ পিছত মই চেনি একাপ লৈছো এই কাপটো সাইজত মই চেনি একাপ লৈছো চেনি কাপ দি দিছো ইয়াত এতিয়া উতলাই থাকিম গোটা হৈ নজলে উতলাই থাকিব লাগিব কমিছেহে আৰু কমিব লাগিব গেছটো কম কৰি ধুনীয়াকৈ লৰাই নহলে লাগি ধৰিব তলত উতলি কমিছে গৈ আৰু ডাঠ হৈ গৈছে আৰু উতলিব লাগিব আৰু গোটা কৰিব লাগিব আৰু উতলাই থাকিম এতিয়া উতলাই গোটা কৰি দিম ইয়া গোটা হৈছে আৰু গোটা হ'ব লাগিব পানীটো এৰি আৰু ইয়া পেৰা বনাই ৰেডি হৈ গ'ল চাওকচোন ধুনীয়াকৈ বনাইছো মই আৰু কোনো ভেজাল নাই কাৰণ নিজে বনাইছো একো বেলেগ বস্তু ইউজ কৰা নাই গাখীৰ আৰু চেনি দি বনাইছো ধুনীয়াকৈ আৰু আপোনালোকে ট্ৰাই কৰিব এবাৰ আৰু তেনেই ইজি হয় ইমান টান নহয় বনাবলৈ সুবিধা পাব আপোনালোকে আৰু বলটো অলপ ভালদৰে কৰিব মোৰ অলপ বলটো অলপ বেকা বেকি হৈছে আপোনালোকে ধুনীয়াকৈ বনাব কাৰণ একদম সময় কম ভাতো বনাব হৈছে এপিনে পেৰাও বনাই আছো সেইকাৰণে ধুমাধুমকৈ গোল বনাই দি দিলো Hey guys, good morning আৰু এতিয়া যাব ওলাইছো মৰিগাঁৱত আৰু কালি ৰাতি মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলো তাকে ভাবিছো আজি দেখুৱাই যাম অলপ এতিয়া যাও মৰিগাঁৱলৈ আৰু কিয় নাযাওঁ গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব তো বজাৰ কৰিব আহিছো মৰিগাঁৱলৈ আগত অহাখনতে আহিছো Hey guys, মৰিগাঁৱৰ পৰা আহি পালো আৰু আজি ইমান গৰম একদম কি কম একদম ৰ'দ চকু মেলিব পৰা নাই তাকে ভাবিছো ভাত বনাওঁ এতিয়া ভাত বনাই থৈ নগলো সোনকালে গলো সোনকালে আহিলো কাৰণ 12টা বাজি পিছৰ পৰা সকলো বন্ধ হৈ যায় এতিয়া ভাত বনাওঁ Hey guys, বহুতে মোৰ মূৰত লগ পাইছো ধুনি ভাত খালো খাই গা ধুলো ধুই উঠি শুলো এবাৰ শুই এতিয়া উঠিছো উঠি এতিয়া ইভিনিং হ'ব হৈছে আৰু
তাকে ভাবিছিলোঁ কিবা এটা বনাওঁ বুলি, আৰু চালোঁ ঘৰত হাজবেণ্ডো নাই, সেইকাৰণে নবনাওঁ আৰু এতিয়া এলাহ লাগি গৈছে মোৰ। আজি গৰমটো খুব বেছি আছিলে, গাটো একদম খুব বেয়া লাগে গৰমত ক'ৰবাত গ'লেকে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আশা ৰাখিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভালেই লাগিল। তেনেহ'লে লাইক আৰু কমেণ্ট কৰি জনাব, আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব। তেতিয়া আজিলৈ আহিছোঁ, বাই বাই। আৰু মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই লগ পাই আছোঁ, তেনেহ'লে আজিলৈ আহিছোঁ।